অসমীয়া আছে এইটো আমাৰ অসমীয়া নাম নাই অসমীয়া নাম খুব কম এটা আমি সাইন্টিফিক নেম ন সাইন্টিফিক নেম এইটো কপৌ ফুল হয় আমাৰ যিটো অসমীয়া যিটো মাছটো মানে ফক্সটেল বুলি কয় কিয়নো দীঘল হয় গম পাইছে কিয়ালা নেজালন ফক্সটেল ৰেইনকোষ্টালে এইটো সাইন্টিফিক নেম আৰু এইবিলাক পৰাচৰি এপি ফাইটিৰ কাৰণে মাটি দিয়ে মানে ইটাটো পুৰা কয়লা এই বস্তুকেইটা দিয়া বাকী খাদ্যটো তেওঁলোকে মানে কি বায়ুৰ পৰা লয় সূৰ্য তাপৰ পৰা লয় বৰষুণৰ পৰা লয় সেইকাৰণে পৰাশ্ৰয় দিয়ে পৰজীৱী হ'লে ধৰক গোটেইটো খাই পেলাব লাগিব আৰু এইটো প্ৰজাতি আপোনাৰ বছৰেকত মানে 6 ঘণ্টাৰ কাৰণে ফুলে 6 ঘণ্টাৰ কাৰণে ফুলে বছৰেকত এতিয়া মানে ফুলা নাই ন এতিয়া ফুলা নাই এইটো কেইটামান কলিয়াই আছে কেনেকুৱা টাইমত ফুলে এইটো এনেই এটা আপোনাৰ বেছিভাগ আপোনাৰ স্প্ৰিং টাইমত বেছিকৈ ফুলে 6 ঘণ্টাৰ কাৰণে ফুলিলে তাৰপিছত কি হয় মৰি যায় আকৌ পৰি যায় ঠিক আকৌ আপোনাৰ 2 মাহমান পিছত ফুলিব 6 ঘণ্টাই থাকিব আকৌ পৰি যাব আচ্ছা এটা ফুলিছে ডেন্ড্ৰোবিয়াম সোনিয়া ডেন্ড্ৰোবিয়াম সোনিয়া অৰ্কিডলে আপোনালোকে আইডেণ্টিফাই কৰিবলৈ চালে ফুলত চাব এনেকুৱা সদায় আপোনাৰ 1 2 3 4 5 আৰু এইটো সৈতে 6টা মাজুলী এটা লাগিছে ন সেইটো অৰ্কিড নেকি সেইটোৱে অৰ্কিড 6টা থাকিলে মানে ন আপুনি বাকী ফুলত চাব আপোনাৰ 5টা কপৌ ফুল পাহাৰৰ ঢেৰ থাকে সেই ফাৰ্ষ্ট তাৰ এটা হেৰিত চাগে আল্টিমেটলি 6টাই হৈ গৈছে সেইকাৰণে কপৌ ফুল আমি এইকাৰণে কওঁ কপৌ চৰাইজনী ধৰে বাকীখিনি আপোনাৰ 5টা থাকিব আৰু ঠুটটো এটা ওকে ইয়াত আছে মডিফাই কপৌ ফুল আৰু এইটো ডেন্ড্ৰোবিয়াম আৰু এটা কথা অৰ্কিডৰ পাতবিলাক খুব ডাঠ হয় অৰ্কিডৰ পাত ডাঠ হয় আৰু হাৰ্ড আছে অৰ্কিডৰ চব আপোনালোকে পাতৰ যিবিলাক হীৰা হয় এতিয়া কিছুমানৰ ফুল নাই এতিয়া আপুনি চাব ইয়াত ফুল নাই আপোনাৰ চাব ডাঠ ইয়াতো কিছুমান আছে ফুল নাই এইখিনি অৰ্কিড নেকি চব অৰ্কিড এইখিনি মাটি থোৱা কপৌ এইখিনি আপোনাৰ কালান্থি মাটি থোৱা কপৌ ন একচুৱেলি অৰ্কিড হ'ল বেলেগ গছত হয় বেলেগ হেৰিত হয় সেইখিনিকেতো অৰ্কিড মানে কি এইখিনি আপোনাৰ নিউট্ৰিচনটো মাটিৰ পৰা লয় হয় বাকীবিলাকে মানে এয়াৰৰ পৰা পায় ন এইখিনি আছে যিখিনি পৰাশ্ৰয়ী এইখিনি আছে ভূমিবাসী এইখিনি আছে পৰাশ্ৰয়ী আপোনালোকে মেইনটেনেন্সটো কেনেকৈ কৰে এইটো এই ছানলাইটটো ডাইৰেক্টলি দিয়া নহয় নেটখন আছে 30% ছানলাইটটো লাগে অৰ্কিডৰ কাৰণে আচ্ছা ওপৰখিনি আপোনাৰ সেউজীয়া নহয় ন ক'লা হয় ন আৰু 30% আপোনাৰ এইটো ৱাটাৰটো স্প্ৰিংকলাৰ আছে ওপৰত এইটো আছে ন ইয়াৰ পৰা পানীটো দিয়া হয় আচ্ছা আৰু ইয়াত এটা ফুলিছে কেটেলিয়া এইটো ভাল লাগিছে দেখিব 6টাই আছে এইটো ন ইয়াতে ছটাই হয় আচ্ছা অৰ্কিডৰ মানে কি গোন্ধ নাথাকে খুব কম গোন্ধ নাথাকে সেইকাৰণে এনেকুৱা কালাৰফুল হয় মাজৰ অংশটো ইমানেই কালাৰফুল হ'ব পখিলা মাখি বা যিকোনো ইনচেক্টক মানে এটা কালাৰ বুলি নহয় মানে এট্ৰেক্ট কৰিব নোৱাৰে এট্ৰেক্ট মানে কি আহে আচ্ছা ফুলি থাকিলে মাখি নাহিব কালাৰফুল হয় তেতিয়া মাখি আহি পৰিব পলিনেশ্যন হ'ব গুটি আহিব দেখিছে পৰাগটো হোৱাৰ পাছতো গুটি আহিব আচ্ছা গুটিটো যেতিয়া ফুটি যায় পুৰা মিচিয়ৰ হোৱাৰ পাছত পাউডাৰ লিখিয়া ভিতৰত চিড আছে মিলিয়ন চিড আছে সেইটো আকৌ গৈ যেতিয়া পৰিব মাটিত বা য'তে ভাইৰাছটো লাগে মাইক্ৰ' তাত গৈ আকৌ নি যাব সেইখিনি উঠিবিলাক ডাঙৰ গছত পৰিব এইটো বাল্ব আছে এই বাল্বৰ পৰা এইখিলা তাতে ওলাইছে শ্বেপটো মানে কাৰণে বাল্ব কয় নেকি এইটো বাল্বো ফাইলাম এটা জিনাছ হয় আচ্ছা পাহাৰৰ পৰা আনে নেকি মানে য'ৰ পায় চেল কৰে নেকি ইয়াৰ পৰা নকৰে চাগে ন ৱাইল্ডখিনি চেল নহয় হাইব্ৰিডখিনি আমাৰ 2-এটা আপোনাৰ ডেভেলপ কৰা হয় নেকি এটা কিছুমান নাই ডেভেলপ নকৰে ন এইটো আছে নেকলেছ অৰ্কিড এইখিনি ৱাইল্ড যে ৱাইল্ডখিনি মানে বেছিকৈ নোৱাৰে এইটো আপোনাৰ এই কেতেকী ফুল কিবা এটা ফুলৰ টাইপ লাগিছে দেখিবলৈ নেকলেছ টাইপ দীঘল নেকলেছ অৰ্কিড পলিডাটা ইণ্ডিক এটা চাইণ্টিফিক নেমটো আৰু কিন্তু এই ডেন্ড্ৰোবিয়াম হিবিকি এইটো আপোনাৰ প্ৰায় ফুলিয়ে থাকে কৰোণা ছিজনতো ফুলি আছিলে এতিয়াও ফুলি আছে এপাহ হ'লেও ফুলি থাকে মানে ডেন্ড্ৰোবিয়াম হিবিকি এইফালে চাব কলচি কলচি বুলি যোনটো কয় কীট পতংগ খায় এইটো টেষ্ট কৰিব পৰা যাব নেকি কীট পতংগ এটা দি দিওঁ একচুৱেলি ছাৰ ইয়াত এনেকুৱা হয় ইয়াৰ ভিতৰত যিটো লিকুইড আছে জেলটো আছে সেই জেলটোৰ গোন্ধটো ওলায় তেতিয়াহে মাখি পৰিব এট্ৰেক্ট কৰে লাহে গৈ পেলাই জেলত লাগি ধৰে তেতিয়া বন্ধ হৈ যায় ন তেতিয়া ওপৰ ঢাকনিখন বন্ধ হয় কিমান টাইমত বন্ধ হৈ যায় এইটো প্ৰায় 10 মিনিটমান লাগে বন্ধ হৈ যাব ন আকৌ আমি যদি মাখি এটা লৈ পেলাই দি দিওঁ তেতিয়া এইটো বন্ধ নহ'ব সেইটো কৈছোঁ আমি যদি নিজে দি দিওঁ হয় বগাই যাব লাগিব চেঞ্চাৰটো কাম কৰিব চেঞ্চৰ কাম কৰিব লাগিব অ'কে চেঞ্চিটিভ হয় বস্তুটো ন বহুত ঢেকীয়া যিবিলাক আপোনালোকে কুকুৰা দেখিছে এই কুকুৰা ঢেকীয়াই মৰা গছ ঠিকেই কৈছোঁ
ঢেকীয়া গছৰ গুৰিটো এনেকুৱা হয় যেতিয়া এইজোপা ঢেকীয়া এটা আমি অৰ্কিড বান্ধি দিছোঁ এটা ধুনীয়াকৈ ফুলে বগাটো অ'কে সেইটো মানে শিপাটো হয় ন বহুত টান হয় ন বহুত টান হয় এইবিলাক দেখিছেনে আপোনাৰ 4-5 বছৰলৈকে একো হোৱা নাই এই বছৰ ঢেকীয়া অ' বাপৰে এইটো ঢেকীয়া শিপা বিয়া হাৰ্ড দেখোন এই গছৰ ডালত দিলে কি হয় মানে বাৰৰ প্ৰতি মানে কি হৰাই থাকিব উৰি থকা যেন ফুলে। অঁ এটাই পৰি আছে ন এটাই ফুলি আছে ন ফেন'লেপচিড পালচিড মানে কি এনেও মন নাথাকে ইয়াৰ পৰা ওলাই যোৱালৈকে পাহৰি থাকিবি এটা মানে কি আপোনাৰ ধৰক জিনাছ যেনেকৈ ডেনড্ৰোবিয়াম সাইণ্টিফিক নাই বছৰ এইটো ডেনড্ৰোবিয়াম ফুজেক্স এদিনৰ কাৰণে ফুলে বটানী পঢ়া হ'লে অকণমান গম পালি হয় ডেনড্ৰোবিয়াম ফিউগেক্স লিখি আছে এদিনে ফুলে এদিন আকৌ পৰি যাব নেক্সট ইয়েৰ অ'কে নেক্সট ইয়ে ফুলিব য়েছ কিন্তু এইটো ষ্টেমত নুফুলিব বেলেগ এটা ষ্টেম ওলাই আহিব আচ্ছা অ'কে এই যেনেকৈ এইটো ড্ৰাই হৈ গৈছে এইটো আগদিনা ফুলা তেনেকুৱা আৰু এইখিনি চাইছে এইখিনি চব মেঘালয় জাতীয় ফুল হয় জাতীয় ফুল জাতীয় ফুল নাম কি এই লেডিজ শ্লিপাৰ বুলি কয় লেডিজ শ্লিপাৰ লেডিজ মানে ফুলিলে মানে মেঘালয়ৰ জাতীয় ফুল ন বান্দৰৰ মুখখনৰ লিখীয়া দেখি আচ্ছা যেতিয়া ফুলিব সেইবিলাক গুটি লাগি আছিল ফুলি গ'ল এই গোটেইখিনি একেই হয় ন এইখিনি চব একেই হ'ব আচ্ছা অ'কে মানিমুনি আছে নেকি তলত সেইখিনি ন এই গুৰিটোত যিখিনি লাগি আছে ন ইয়াত এই টাবটোত আহি যায় থাকিলে মানে এইটো চব ডান্সিং লেডি নাচনি চৰে ডান্সিং লেডি চেপটো চালে মানে আচ্ছা অ'কে অঁ চেপটো আছে ন পুৰাই কপো আমি ইটা টুকুৰা দি পেলাই আমি ফুলাইছিলোঁ যোৱাবছৰ আচ্ছা এইবিলাকৰ কাৰণে মাটি এইটো মানি প্লেন নহয় জানো মানি প্লেণ্ট এইটো কলচীটো ৰিচেণ্টলি আমি লগাইছোঁ কাৰণে এতিয়া সৰু সৰু হৈ আছে এইটো কিবা আছে নি আৰু বেলেগ নাম মানি প্লাণ্ট বুলি এইটো আপোনাৰ কলচীটো ন অনুগ্ৰহ ধৰি কোনো ধৰণৰ উদ্ভিদ নুচুব কৈছে আৰু তাত চুই বুলি হেপিয়াই বিহেভিয়াৰ ফুলা ফুলটো আমি নাপাওঁ এইটো কি হয় ব্লেক বেট অঁ বাঘৰ দাড়ি ন কি লিখা আছে বাঘৰ দাড়ি ব্লেক বেট ফ্লাৱাৰ কেটছ হুইস্কাৰ্ছ ডেভিল ফ্লাৱাৰ মানে কি হয় এইটো ডেভিল মানে চাবলৈ ডেভিল টাইপ বাঘৰ দাড়ি কমন নাম বাঘৰ দাড়ি লিখে বস্তুটো কোনটো মানে কোনটো কথা ক'লে অসমত আছে নেকি এইটো একচুৱেলি পাহাৰী বেছি কোনটো বস্তু কয় মানে আচলতে হেৰি বুলি বাঘৰ দাড়ি বুলি অঁ সেইটো বস্তু অঁ দেখিব চেপটো তেনেকুৱা হয় অ'কে আচ্ছা অ'কে এইটো মানে বাঘৰ দাড়ি নিচিনা দেখিবলৈ কাৰণে বাঘৰ দাড়ি নামটোৱে বাঘৰ দাড়ি অ'কে আপোনালোকৰ ইয়াত কিমান আছে ইয়াতে 800 আছে ন ইমানটোৱে ফুলে ন এই কলগছজোপা কি এইটো আপোনাৰ পাহাৰীয়া কলগছ হয় মচা ভেলেণ্টিনা বুলি কয় কল লাগে কলটো খুব মিঠা কল লাগে নেকি কল লাগে হয় আমি খাইছোঁ মিঠা পিংক কালাৰ হয় অ'কে আৰু কৃষ্ণকল মানে কি খাব নোৱাৰি কৃষ্ণকল গুটি অঁ গুটি বেছি অ'কে কিমানটোতো হয় কলটো কলি মানে মানে কিমানটোতো চেনিকল নিচিনা আৰু আখিও চাগে কম হয় আঠিও ইমান মানে বেছি নাই 4-5টামান ধৰে মাছৰ কাৰণে এনেই জেনেৰেল কলগছৰ মাছৰ কাৰণে লাগে বাকী মৰি যায় গছডাল না না লাগিব ইয়াত মানে কি এইডালতে আকৌ লাগিব দুঠুক কল লাগিব নেকি ৰাঠুক লগাৰ পিছত আপুনি চিং কাটি দিলে আকৌ তাত তোমাৰ লাগে নালাগে বেলেগ বেলেগ লাগে মানে মাছৰ কাৰণে কি ভাল মাছৰ কাৰণে ভাল কৈছে পাতটো খাই মাছে ন মাছে খায় 10 মিনিটতে শেষ কৰি এই যেটা ফাটি নাযায় যে পাতখিনিও অকণ টান টান ন টান নৰ্মেল কলপাতৰ লিখা নহয় ডাইৰেক্টলি বতাহ নাপায় যে নৰ্মেল অঁ সেইটো কাৰণে অঁ অৰ্কিডত পাতদাক বুলি কোৱা নাই জানো অঁ কি বিষয় চিনেমা কি শিকিলি এইটোৱে চাব ডেণ্ড্ৰোস্পাৰ্মাম চিণ্টিপেডা বুলি কয় থ্ৰিক্সপাৰ্মাম একুমিনিয়াটিছুমাম এইটো সম্পূৰ্ণ মানে হ'ব চৰাই যেন লাগিব তাৰ পাছতে যেতিয়া মেল খাই যাব 6টা পাহিটো থাকিবই লাগিব সেইকাৰণে লাষ্টত মকৰা যেন লয় অ'কে 6 ঘণ্টাৰ পাছত আকৌ হৈ যাব ভাগ ভাগ হৈ গৈছে যোনটো 5টা থাকে 6টা 5টা একেই থাকিব এটা অকণমান বেলেগ থাকিব এইটো চাই ল'ব ফুলি আছে যে সেইটো কি হয় অঁ ইয়াতে মানে 5টা মানে ছেম থাকে কিন্তু এটা মানে বেলেগ থাকে সেইটোৱে হয় ন এইটোতো কৈ আছে ন কপৌ চাই ইয়াতো মানে তেনেকৈ আছে এইটো 5টা বেলেগ আছে বাকী আপোনাৰ 5টা পাব অ'কে আকৌ এইটো পাছলে ভেনিলা আমি আইচক্ৰীম খাওঁ হা 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 ভেনিলা চকলেট ভেনিলা আইচক্ৰীম বুজি পাই নাই ইয়াৰ পৰা বনোৱা হয় ইয়াৰ পৰা বনায় ইয়াৰ পৰা বনোৱা ৰস অ'কে ইয়াৰ পৰা ভেনিলা আচ্ছা আচ্ছা ভেনিলা আইচক্ৰীমটো ইয়াৰ পৰা হয় ন
অৰিজিনেলটোতো আমি এতিয়া খাব পোৱা নাই হা হা আমি এটা কেমিকেল খাই আছো কিবা এটা ডেভেলপ কৰি দিয়ে আৰু 60 रुपी চকলেটটো এতিয়া আমি খাই আছো অৰিজিনেল আপোনাৰ পাৰ বহুত দাম হ'ব চাগে এইটো হ'লে বহুত দাম চিটটো লাগি আছে আপোনালোকে দেখাব চিটটো লাগি আছে নি চিটটো হয় আপোনাৰ ফুল ফুলিলে এইটো দেখালো নহ'লে এইটো নাই দেখোৱা কাটো হ'লে পচি গ'ল হ'লে আৰু ইয়াৰ চাৰ্কুলেশ্যনটো ভাল লাগে ইয়াৰ চাৰ্কুলেশ্যনটো আপুনি চাব হিপা যদি এইফালেদি সোমাই এইফালেদি লাগে গছৰ ডালত তেনেকুৱা নহয় ক'ত পালে আপোনালোকে ইমান ধুনীয়া কৰি ল'লে প্ৰথমে গছত কাটি দিলে আমাৰ ইয়াত খুব সৰু সৰুকৈ পোৱা যায় কিন্তু আপোনাৰ মেঘালয় বা ছিকিম চাইডৰ পৰা যিটো দেখাইছিলোঁ আপোনাক সেইটো তাত চিটটো আছে নেকি আপোনাৰ এইটো এইখিনি ভূমি কিয় বুলি কৈছে নহয় মই জিকা গুটিটো হয় যিটো সেইটো হয়তো হয় কি মানে থাকিম মই আপোনাক দেখাম এই ইয়াতে আছে অৰ্কিডে অৰ্কিডৰে যেতিয়া ফুল ফুলিব ফুলটো আগত পৰাগযোগ হোৱাৰ পাছতে গুটি আহিব সেই গুটিটো চাওক এই যেতিয়া সম্পূৰ্ণ শুকাই যাব মাল পানী ইয়াত যেতিয়া পানী সোমাই আছে ন না পানী নাই ইয়াত তাত পানী আছে নেকি ইয়াত পানী আছে ন খাদ্যটো ইয়াত থাকে কাৰণে পাতখিলা ইয়াৰ লগত জড়িত হৈ আছে আচ্ছা আপুনি চাব যিবিলাকত আপোনাৰ খাদ্য শেষ হৈছে পাতখিলা নাই অঁ খাদ্যটো কাৰণে পাতো থাকে ন নিজে নিজে পৰিব এই গুটিটো চাওক যেতিয়া ফুটিব মই আপোনাক কৈছিলোঁ যেতিয়া এইটো মানে মিচিয়ৰ হৈ পেলাই যেতিয়া ফুটি যাব কিন্তু বতাহত গৈ কিছু অন্য গছত লাগিব যেনেকৈ ফাংগাছ এটা লাগে বুজিবৰ কাৰণে সেই ফাংগাছটো পালে তাত বেলেগ গছত হৈ যাব বেলেগ গছত আৰু যেতিয়া ইয়াতে আপোনাৰ বৰষুণ যেতিয়া হয় ইয়াতে ধৰক বহুত যেতিয়া বৰষুণ চৰষুণ হয় তেতিয়া প্ৰব্লেম একো নহয় ন একো প্ৰব্লেম নহয় যিমান বৰষুণ হ'লেও প্ৰব্লেম নহয় অঁ কমি আহি যায় ন আচ্ছা এইখিনি চব চিম্বিডিয়াম পদ্ধতি হয় মানে ফুল ফুলে নে পাতে অৰ্কিড হ'লে চাৰ ফুল ফুলিবই লাগিব এইখিনি অৰ্কিড হয় এইখিনি কাৰণে খুব ঠাণ্ডা লাগে অ'কে অংকটো চাই লওঁ অঁ এইটো ভাল লাগিছে ন 500টা চা ডান্সিং লেডি ডান্সিং লেডি এইটো ডান্সিং লেডি ন হয় সেইটো চব পাঁচটা চেম থাকে এটা বেলেগ একদম পিয়ৰ ডান্সিং অঁ এইটো লাগিছে দেই দেখিবলৈ পুৰা। নাচনী জানো বাৰবিডাল মানে দল এজনীয়া বাৰবিটো থাকে বাৰমাহে ফুলে এইটো বাৰমাহে ফুলিয়ে থাকে এইটো বাৰমাহে ডান্সিং লেডি আৰু এইটো দেখাটো মতা কপৌ বুলি কয় মতা কপৌ এইটো কমনলি এইটো এভেইলেবল থাকে মানে আচ্ছা এইটো বনৰীয়া মানে একদম য'ত হৈ যায় দেখিছোঁ তোমাক এইটো আপোনাৰ ঔষধি গুণো আছে চিম্বিডিয়াম এল'ফিয়া পাতখিলা লগাই নামটোৱে নোৱাৰি ফুটাব স্মল এছটো এইটো চাই স্মল এছটো এইটো এইটো চবচে ৱৰ্ল্ডৰ পাত নাই স্মলেষ্ট হয় ন ইয়াৰ শিপা খুব সেউজীয়া হয় ফটোচিনথেচিছ মানে আপোনাৰ ৰূটছতে হয় শিপাতে হয় দেখিছেনে আৰু ইয়াতো আপুনি যদি চাই মাইক্ৰ' লেন্সত 5+1 এনেকৈ আছে ন এনেকৈ আছে আৰু এইটো অৰ্কিডে হয় এইটো আপোনাৰ ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড ন হয় নামটো কি বুলি ক'লে টিনিঅ'ফাইলাম গ্লেণ্ডুলুচন অ'কে এই ফুল পাই ইয়াত আপোনালোকে সৰু দেখিছে আমাৰ এখন অৰ্কিডৰ ফটো গেলেৰী আছে তাতে দেখা পাম তাত অলপ আপোনালোকে ভালকৈ চাব পাৰিব আচ্ছা এইটো আপোনাৰ চব জেগাতে মানে ক'ত ক'ত পোৱা যায় নে জানে এইটো আমাৰ অসমতে অকল অসমতে পায় এইটো ক'ত গ'ল এইফালে মোক বৰ হাঁহিছিলে এইটো এবাৰ গম পাইছেনে ক'লৈ যাওঁতে জানো তুলসী পাত দিয়ে বাঢ়নি তুলসীৰ কাৰণে ভাল এইটো আপোনাৰ বন জালুক ৰুণ বন শহুনি বন গেন্ধালি বন এই বন জালুকটো হেৰি হ'লে খায় এই জিভা চিভা গুটি উঠিলে যে বন জালুকটো খাই দিবিচোন তাৰপিছত এইটো মহাভিংগৰা যিটো চুলিৰ কাৰণে ভাল অঁ এইটো ভিংগৰাজ ন এইটো ন হয় এইটো এই অইল এটা বনাই ইয়াৰ পৰা ইয়াৰ পৰা অইলটো প্ৰস্তুত কৰে এইটো ডাইৰেক্ট কেনেকৈ খায় এইটো আমি শাক হিচাপে খাব পাৰোঁ এনে তুলি পিনি চব্জি বনাই তেনেকৈ খাব পাৰে খালি এনি টাইম নহয় এই বহাগ বিহুৰ সময়তে খাব 100 শাক যেতিয়া খায় মানুহে এনেই চেংমৰাটো আপুনি এনি টাইম খাই থাকিব পাৰিব অঁ চেংমাৰটো খায় মানুহে অঁ তাৰপৰা এইটো কণা শিঙিবলৈ চকু আচিনা বেমাৰ হ'লে ভাল চেংমৰা এইটো হৈছে নৰসিংহ তেজপাত এইটো টিকনি বৰুৱাটো এনি টাইম খাই থাকিব পাৰে টিকনি বৰুৱাটো আপোনাৰ হেৰিয়তো লগাই ন ঘৰত লগাই যে দুৱাৰত লগাই এই বহাগ বিহুৰ সময়ত দিয়া হয় এইটো খাই খায় ন খাই আছে দেখোন অঁ কোমলীয়া আগবিলাক অঁ আগবিলাক খায় আমাৰ ইয়াত আছে আপোনাৰ পিপলি আৰু মচুন্দৰী এইটো পিপলি এইবিলাক ওলাইছে দেখিছে এইটো লাগি আছে পিপলিটো কি বস্তু এইটো আপোনাৰ ঔষধি ইয়াত আছে এইটো বৰমানিমুনি পদিনা আছিলে পদিনাটো এতিয়া মৰি গৈছে আকৌ ছিজনত ওলাব এইটো কচু পূজা দিয়ে এইখিনি চামৰ কচু দহি কচু এইবিলাক মানে আপোনাৰ সলনি হৈ থাকে ন মানে সেইবিলাকতো ধৰক একেখিনিতো নাথাকে মানে আকৌ ধৰক নতুনকৈ ৰুৱে মানে এনেকুৱা হৈ থাকে ন নাই একেইখিনি থাকে আচ্ছা খালি যিকেইটা শাক পোৱা নাযায় সেইকেইটা শাকে আকৌ বিচাৰি পিনি লগাবলগীয়া হয় কেতিয়াবা মৰি যায় এতিয়া লৰ বুঢ়া নাই
অগৰা নাই, এইকেইটা এইটো ছিজনত নাথাকে, নাথাকে মানে সেই ছিজনত পোৱা যায়। বগা টেঙা মৰা, ৰঙা টেঙা মৰা। এইটো হৈছে নেফাফু। নেফাফু, অঁ। প্ৰেছাৰৰ কাৰণে তাৰপৰা এইটো পনৌনোৱাটো হৈছে কিডনীত পাথৰ হ'লে মানে সেই পাথৰটো গলাই শেষ কৰিবলৈ ব্যৱহাৰ কৰে, তেনেকৈ সেইটোও কৰে। দুপৰ টেঙাটো খায়, ষ্ট'ন হ'লে মানে। পাতটো হৈছে আপোনাৰ ভাতত দি পিনি আপুনি জহাৰ স্মেলটো আনিব। এইটো কি হয়? এইটো জহা পাত, দুখিলামান পাত দি দিলে এনেকৈ চাগে স্মেলটো নাহে, সিজালে আহিব চাগে। হিট পালে আহিব। এইটো জহা মোহাৰিছোঁ অকণ, এই যিমান ৰ'দ পৰিব ইয়াত গোন্ধটো ওচৰৰ পৰা পাই থাকে। জহা পাত, অঁ। এই টেম্পাৰেচাৰ যিমান ল'ব নেফাফু। এইডাল অকল বিষ। অকল বিষ। এইটো এটা ঔষধি গুণ আছে। তিতা ফুল নুফুলে জানো এইটো? কি ক'লে? ফুল ফুলে, ফুল ফুলে, ৰঙা ৰঙাকে। সেইটো বেলেগ, তিতা ফুল হয় এইটো। তিতা ফুলটো বেলেগ, এইটো বেলেগ। এইটো অকল বিষ বুলি কয়। তিতা ফুলটো সেইটো, এই জোপোহাটো হৈছে যে সেইজোপা, সেইটো অলপ বগা তিতা, বাহক তিতা বুলি কয় যে, বগা। ই বগা ফুলিব, সি ৰঙা ফুলিব। ভেদাইলতা আছে ন? এইটো ভেদাইলতা হয়। ভেদাইলতা হয়। তাৰপৰা মহানিম, এইজোপা ইয়াৰ পাত দুখিলামান নকৰোঁ। নেমু তুলসী, নেমু তুলসী, তুলসী নেমু আছে, তুলসী। ব্যৱহাৰ কৰিব পাৰে। এইটো গোন্ধটো ক'ত পাইছোঁ আগতে, গোন্ধটো পাইছোঁ ন? অঁ, মানে ক'ৰবাত আজি হাবি চাবি পোৱা যায় নেকি? পায়, জংঘলতে পায়। আমি আচলতে চিনি নাপাওঁ, সেইটো কাৰণে জংঘলত থাকি গৈছে গছজোপা। এনেই এইখিনি আমাৰ অসমতে পোৱা গছ। আচ্ছা, এই তুলসী প্ৰজাতি অসমত এইটো খাব পাৰি ন? পাৰে। অঁ, এইটো তুলসী প্ৰজাতিয়ে হয়। অসমত 35টা প্ৰজাতি পোৱা যায় এনেকুৱা। অ'কে। এইটো চালকৰিটো খায়। চালবৰি খায়, অঁ। এল'ভেৰা বুলি কয়। এইটো বিশল্যকৰণী, এইটো এণ্টিচেপ্টিকৰ কাৰণে বিশল্যকৰণী, অঁ। এইটো আপুনি কটা গছজোপা দেখিছোঁ। কাটিলে ঘঁহিলে লগাই দিলে আপোনাৰ ব্লাডটো ৰখি যায়। লগালগ ৰখে। এনেই মানুহে এনে ঘৰত আপোনাৰ মানে ফুল টাইপতো থৈ দিয়া সজাই পিনি ফুলনিত মানে। বিশল্যকৰণী। এইজোপা হাতী ভেকুৰী। তাৰপৰা এইডাল হৈছে বগী টেঙা। হাতী ভেকুৰী মানে সেই ভেকুৰী তিতাটো? অঁ, ডাঙৰটো, সৰুটো তিতা ভেকুৰী বুলি কয়, এইটো হাতী ভেকুৰী বুলি কয়। এইডাল বগী টেঙা, টেঙা জাতীয় হয়। এইটো আপুনি এনি টাইম মাছৰ জোল বনাই পিনি খাব পাৰে, দালিত দি পিনি খাব পাৰে। বগী টেঙা, নল টেঙা আছে। এইটো এইটো ফুলৰ, এইটো শাক নহয়। এইটো এইটো আপোনাৰ হেৰি কৰ্দৈ টেঙা পাতো দিয়ে, তেতিয়া 101টা দেই। এইটো আপোনাৰ হতমূল, এইজোপা ইয়াৰ পাতটো শাক হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। এইটো বস্তু নাখায়, শিপা ওলাই খায়। মানে এইটো খায় নেকি? এইটো খায় নেকি? অঁ, এইটোৱে। এই বস্তুটোৱে আমি বহাগ বিহু সময়ত খাওঁ। অঁ, এইটো খায়। 100 এবিধ শাক আছে ইয়াত মানে। অঁ, এখন 100 বিধৰ শাকৰ হেৰি ন? ইয়াৰ তলৰ শিপাখিনি 100টা বেমাৰৰ কাৰণে ভাল। আচ্ছা, আপোনাৰ সেইটো কাৰণে যিকোনো হতমূল বেমাৰ বুলি কয়। হৈছে, এইটো পিচি পিনি এটুকুৰা লৈ পিনি আপুনি পানীৰ সৈতে মিক্স কৰি পিনি খাব লাগে। খালি ঔষধ হিচাপে খাব লাগে খালী পেটত ৰাতিপুৱা। তেতিয়া কি হয় বুলি ক'লে? আপোনাৰ যিকোনো বেমাৰ কাৰণে ভাল হ'ব। 100টা বেমাৰ মানে কাম কৰে আৰু। যিকোনো প্ৰেছাৰ হওক। এইটো হৈছে এইটো কি শগুনি? এইটো শগুনি লতা। অঁ, এইটো একেই, 100টা বেমাৰ কাৰণে ভাল। সেইকাৰণে শগুনি বুলি কয় ন? এইটো পাতটো ইয়াৰ, পাতটো সেইটো। এইটো পাত ইয়াৰ এনেকুৱা ষ্টেম এটুকুৰা লৈ পিনি ডেইলি ইমান কাটি আপুনি পিচি পানীত তিয়াই থৈ পানী গিলাচ খাব লাগে ৰাতিপুৱা খালী পেটত। সিও একেই কাম কৰে ইয়াৰ সৈতে। সেইকাৰণে মানে শগুনি নামটো। এইডাল হৈছে বেল কোমোৰা, এইটো জালুকৰ পাত। বেল কোমোৰা, এই মেৱা বুলি যোনটো বস্তু কয়। অঁ, এই সৰু সৰুকে হয় কোমোৰাতকে। গম পাইছোঁ, গাখীৰ লগত দি খাই যে। তাৰপিছত এইটো জেতুলী পকা, ইয়াৰ ৰঙা ৰঙা গুটি লাগে। ইয়াৰ পাতটো আমি 101টা শাকত খাওঁ। এইটো মেচাকি। মেচাকি বুলি কয়। এইটো মছলা হিচাপে আমাৰ গাহৰি মাংস সৈতে বা যিকোনো মাংস সৈতে মিক্স কৰি খালে মানে বেছি টেষ্টি হয় এইটো বস্তু। হয় নেকি? ইভাগে আপুনি পাই গ'লি, নতুন বস্তু এটা পাই গ'লি মাধুৰ্য। পাই গ'লি। এইডাল হৈছে কপৌ ঢেকীয়া। কপৌ ঢেকীয়া, ঢেকীয়া প্ৰজাতি কেইবাটাও পায় অসমত। এইখিনি প্ৰায় 100টা শাকত যিমানখিনি শাক দিয়ে, তাৰ হাজতৰ ওপৰতো সিমানখিনি দিয়ে। এইজোপাও লাগে, এইটো ঢেকীয়া প্ৰজাতি। আৰু এইটো হৈছে থুবুকি লতা।
থুপুকি লতা শুনিছো নামটো ইয়াৰ এটা আলু হয় আলুটো আমাৰ সেই পাথৰকেইটাৰ ওচৰত আপুনি চিৰিটো উঠি গ'লে দেখা পাব তাত লগাই থোৱা আছে এইটো জেতুলী নীলাজীৱন নীলাজীৱন এইটো হৈছে আপোনাৰ দাঁতৰ বিষৰ কাৰণে বহুত ভাল এটা নীলাজীৱন দাঁতৰ বিষৰ কাৰণে ভাল হয় দাঁতৰ বিষ হৈছে বোলে আপুনি ইয়াৰ গা গছ কেনেকৈ ল'ব লাগে বস্তুটো কাটি পিনি এই পিচি এই যিডোখৰত বিষ হৈছে তাত লগাই থৈ দিয়ক তাৰপৰা ভাল হৈ যাব মানে শিপাটো নে হেৰিটো গছটো গছৰ হেৰিডোখৰ গা গছৰ এইটো বহুত ভাল কথা কৈছে তাৰপিছত এইটো মাটি কঁঠালৰ কোমলীয়া কোঁহ দিয়া হয় আৰু পুৰৈ শাক দিয়া হয় এই চজিনা পাত দিয়া হয় এটা বেতগাঁজো দিয়ে এইটো হৈছে বাঘে আচলতা বাঘে আচল কিয় ক'লে ইয়াৰ কাঁইটবিলাক আছে যে এইবিলাক কাঁইট দেখিছে উল্টাকে আছে এইটো আপোনাৰ বাঘে নখটো যেনেকৈ আঁচুৰি ধৰে তেনেকৈ লাগি ধৰাৰ কাৰণে ইয়াক বাঘে আচলতা বুলি কয় ইয়াৰ পাতখিলা খাই টেঙা জাতীয় হয় এইবিলাক কি আছিলে এইটো হেৰি অপৰাজিতা বহুত শাৰীৰৰ কাৰণে ভাল মান ধুনীয়া কাৰণে ভাল থাইৰইড বেমাৰ ৰোগীসকলে এইটো মছলা হিচাপে খাই থাকিব পাৰে চব্জিত দি পিনি এনেই পিচি চাটনি বনাই খাব পাৰে ভাল হয় এইজোপা তিতা ফুলজোপা আকৌ তিতা ফুলৰ সেইটো এইটো হৈছে হেৰি নল টেঙা তাত দেখালোঁ মই বুজি টেঙা এইটো নল টেঙা এইডাল এই পাতটো যে ওলাইছে এইটো খাই কোনটো আগটো খায় নেকি পাতটো খায় ন তাৰপিছত এইটো পচতীয়া এইডাল পচতীয়া ইয়াৰ পাতটো খায় দেই এইটো আমি সাধাৰণতে হুমি খেদিবৰ কাৰণে দিয়া হয় তাৰপিছত ইয়াত কলমৌ আছে এইটো কাঁচিদৰীয়া আছে এইটো কাঁচিদৰীয়া এইবিলাক কাঁচিদৰীয়া কিয় ক'লে ইয়াৰ পাতৰ ছাইডটো লক্ষ্য কৰা কাঁচিখনৰ নিচিনা খাপ আছে কাঁচিদৰীয়া বুলি ক'লে কাঁচিদৰীয়া এইটো আলু বনাই এইটো মিঠা আলু ইয়াত আছে বিলঙনিও খায় দেই খায় নি শুকাই গৈছে ন এইবিলাক এইটো হৈছে হেৰি অকণমান দিলে একো নহয় আৰু মানে 100 এবিধ খাওঁতে তাৰপৰা হেৰি ভাং পাতো দিয়ে ভাং গৈছে এতিয়া হাজৰিকা আমাৰ সেইফালে বিলঙনি এতিয়া কি কয় এই কিবা জেয়া ফুকাটো একদম মানে যদি খাটি যদি খাবলৈ মন যায় 100 এবিধ শাক মানে ইয়ালৈ বিহুত আহিব পৰা যায় আৰু ন আমাৰ এখন ৰেষ্টুৰেণ্ট বহাগ বিহুত মানে ইয়ালৈ আহিব লাহে একদম পিয়ৰটো খাব পৰা যাব মানে 100টা চেংমৰা সেইটো এনেকৈ ফুল ফুলাৰ পাছত সেইটো ওলায় এনেই গুটিৰ পৰা গজালি গছ নেমেলে ইয়াৰ শিপাৰ পৰাহে হয় এই বস্তুটো দেখিবলৈ আপোনাৰ হেৰি নিচিনা লাগিছে এই পাইন গছত যে থাকে ৰঙা খালী বস্তুটো এইটো সেউজীয়া হয় কোন ঠাইৰ পৰা আহিছিলে আমি শিৱসাগৰ যোৰহাট আছে গোলাঘাট আছে চৰাইদেউ আছে টাউনে আৰু মেইন টাউন পাবগৈ নালাগে আৰু আপোনাৰ ক'ত ঘৰ ইয়াতে নে চেলেংহাট ন কিমান দিনৰ পৰা আছে আপুনি ইয়াতে এইখনটো কিমানটা টোটেল প্ৰজাতি বাঁহ আছে 70 ন আমাৰ ঘৰত যে থাকে বাঁহবিলাক ঘৰুৱা বাঁহৰ অকল জাতিটো আৰু ভলুকা দুটাই থাকে মকাল থাকে মকাল বাঁহ দৌলৈ বাঁহ মকাল বাঁহ থাকে আছিলে মকাল বাঁহ মকাল বাঁহ মানে এনেকুৱা জেংটো অলপ বেছি হয় জাতি বাঁহৰ জেংটো দলৈটো কোনটো ক'লে দলৈ বাঁহটো সেই গজালি ওলাই আছে বিজুলী বাঁহ এইজোপা আপুনি মই কৈছিলোঁ যে এইজোপা বিজুলী বাঁহ একদম পাতলা থাকে মানে এইজোপা অৰুণাচলৰ বাঁহ এইজোপা দেখিছে অৰুণাচলৰ মানুহে মানে কি সিহঁতে তাতে চুঙা ভাত বনায় আমাৰ ইয়াতো প্ৰায় বনায় কিন্তু এতিয়া মানে সেইটো বাঁহটো বনালে মানে টেষ্টটো ভাল হয় এইজোপা আপোনাৰ মানে একদম এই মানে হেৰি আছে যে মানে ঘনকে যে আছে যে কাঠিটো মানে সেইটো আপোনাৰ ভিতৰতো মানে সেনেকুৱাই নে কাঠিটো নে বাহিৰতো তেনেকুৱা ভিতৰৰ মানে গোটেইটো হ'ল মানে একেটাই ভিতৰৰ মানে আপোনাৰ গাঠিটো মানে আপোনাৰ মানে সিমানটোতে আছে একদম মানে সৰু চুঙা হ'ব মানে চুঙা নহয় আৰু গম পাইছোঁ টেমা টাইপ হ'ব মানে সৰু কণাই নে কি এজোপা কনককাই এই বাঁহজোপাৰ বৈশিষ্ট্যটো কি এই বাঁহজোপাই যেনেকে আমাৰ অন্য বাঁহৰ আগতে যেনেকে এই বাকলিবিলাক যে ডাঙৰ হ'লে এৰাই যায় ইয়াৰ এৰাই নাযায় ই লাগি আছে দেখিছে নাই বুঢ়ালৈকে লাগি আছে ইয়াক খালি উঁয়ে খাব খোৱাৰ পিছত তেতিয়া চাফা হৈ যাব আৰু পানী পালে মানে চাফা হৈ যায় এই পাতবিলাক ঘন আৰু বহুত টান এইটো নাম কনককাই কোনে দিছে অসমত দিছে মানে কি আমি যিখন হেৰি পাইছিলোঁ
মানে বাঁহৰ নাম লিষ্ট পাইছে অঁ নেটত, তাত সেইবিলাক নাম আছে। একচুৱেলি ইয়াক যদি ত্ৰিপুৰা পাইছে বোলে ত্ৰিপুৰা ত্ৰিপুৰা পাইছে যদি তাতো বেলেগ নাম কৈ থাকে। তেওঁলোকৰ নিজৰ নাম বেলেগ হ'ব। ভলুকা এজোপা ন? মানে অসমীয়া নাম এটা দি লৈছে আৰু কনকাই। এই আমাৰ যে যিটো আপুনি যে ক'লে মকাল বাঁহ এইজোপা হা, তাৰে এজোপা আৰু এইটো জেঙৰ মালটো আছে হাইব্ৰিডৰ যিটো মকাল বাঁহ এইজোপা। এইজোপা হাইব্ৰিড। এইজোপা একদম পুৰা মোটা মোটা হয় ন পুৰা? ভালুকি মকাল বুলি কয়। একদম পুৰা মোটা মোটা হয় বাঁহটো। মোটা হেৰি ভলুকা বাঁহৰ নিচিনা দেখিবলৈ, কিন্তু হেৰি আছে তাৰ চাইজ দেখিছে নাই? কিবা কিবি ভৰাই থৈ দিয়ে টেমা হিচাপে। গাখীৰ থবলৈ যে এটা যে ইউজ কৰে যে সেইটো আপোনাৰ বাঁহৰ পৰাইতো বনাই ন? গাখীৰ থবলৈ যে এটা যে কিবা এটা ইউজ কৰে কি বুলি কয়? কাকৰ বাঁহৰ পৰা বনাই। কাকৰ বাঁহৰ পৰা বনাই। আমাৰ জাতি বাঁহৰ বনাই। কি বুলি কয় এইটো? হেৰিটো সঁজুলিটো কি বুলি কয়? নামটো পাহৰি থাকিলোঁ। গাখীৰ থোৱাটো কি বুলি কয় জানো? গাখীৰ চুঙা বুলিয়ে কয়, বজাৰ নাথাকে। অকণমান বেলেগ থাকে ন? দূৰত থাকে। নামটো কি এইটো? এইজোপাৰ নাম হ'ল আপোনাৰ মুলিবাঁহ বুলি কয়। বুটানিকেল নাম হ'ল আপোনাৰ মেলকৰ্ণা বেছিফৰা। আচ্ছা, বাঁহী বনাই ইয়াৰ পৰা ন? বাঁহী বনাই বিভিন্ন ষ্টাইলত যিবিলাক বাঁহী হয়। ইয়াৰ পৰা বনাই। অ'কে, একদম পাতলা পাতলা হয় ন? একদম পাতলা। এইবিলাক গজালি ওলাইছে, বান্দৰে খাইছে গোটেই। বান্দৰে খায় নেকি? বাঁহগড় বুলি যে কাঁইটীয়া বাঁহ। কাঁইটীয়া বাঁহ। কাঁইট আছে গোটেইখন দেখোন। এইটো বাঁহ দেখা নাই। মানুহে আজিকালি এইটো ফেঞ্চিঙৰ কাৰণে ব্যৱহাৰ কৰে। কটহা বাঁহ। এইটো মানে আপোনাৰ এইটো মানে ফেঞ্চিঙৰ কাম কৰিব ন? বাউণ্ডেৰীত দিলে মানে নেচাৰেল ফেঞ্চিং মানে এইটো। হালধীয়া বাঁহৰ সৰু প্ৰজাতি। তাৰপিছত সেইজোপা হ'ল আপোনাৰ গাধৰি বাঁহ বুলি কৈছিলে, যিটো আপোনাৰ যে চুঙা বনাইছে। ডাঙৰ ডাঙৰ চুঙা আগৰ দিনৰ মানুহে ইয়াতে এনেকুৱা এই বাঁহৰ পৰা এনেকুৱা কাটি তাত চুঙা বনাইছিলে। তাত আপোনাৰ চাউল দালি কিবা কিবি এনেকে থ'বলে। 1 কেজি ধৰি যাব। এইটো হেৰি নতুনকে ওলাইছে, এই বহুত ডাঙৰ হ'ব। মানে এইজোপাটো আপোনাৰ এইজোপাটো আপোনাৰ হেৰি নাই চাগে এজোপা? সেইজোপা আমি প্ৰথম লোৱা বাঁহ। এইজোপা? এনেকেই চা ইমানে মই কৈছো ন, আমাৰ পপাই ৰুইছে বাঁহ। আচ্ছা, ইমান কটা বাঁহ এটা আনি দিছে, কম ডাঙৰ গাঁত কৰি সোমোৱাই দিব। এই বাঁহজোপা মানে যেতিয়া ফুল ধৰা হ'ব না, ফুল মেচিয়ৰ হ'লে 70 to 75 ফিট মান দীঘল হয়। আৰু নহয় তই এইটো কাটি পেলাই যদি এইটো থৈও দিয়ে নহয়, বহুত বছৰলৈকে থাকে। আমাৰ ঘৰত এতিয়াও আছে এনেকুৱা। আৰু এটা প্ৰজাতি এইটো ৰোৱা হৈছে। এইটো আনি ৰোৱা হৈছে। এইজোপা কি বাঁহে? এইজোপা হেজ বাঁহে হয়, মানে বেলেগ হেৰি কালাৰটো বেলেগ। এইজোপা ভাল লাগিছে দেই, ধুনীয়া লাগিছে দেখিবলৈ। ডেক'ৰেশ্যনৰ ঘৰত লগাব পাৰি ন? লগাব পাৰি। ধুনীয়া লাগিছে। ঘৰত লগা হয়। নাৰ্চাৰীত পোৱা যাব চাগে। আমাৰ গৰুৱে খাই দিব। মেইনলি এইবিলাক বেছিকে কালেকশ্যন কৰিব পাৰে টি গাৰ্ডেনৰ বাংলোবিলাকত। এইজোপা কি হয়? এইজোপা ইমান ঘন হেজ বাঁহ নেকি? ডেক'ৰেশ্যনৰ কাৰণে এইবিলাক চব ন? বেম্বু এনেকুৱা চাগে পাৰ্ক অসমত অকল এইখনে আছে ন? আছে বেম্বু পাৰ্ক বুলি। অনলি ফৰ মানে বেম্বু। বেম্বুটো মানে ধৰক প্ৰায় মানুহৰ ঘৰতে থাকে। ঘৰতো আছে ধৰক ইয়াত এনেকে মানে পাৰ্ক হিচাপে মানে। মেইনটেনেন্স কৰি আমি ৰাখিছোঁ আৰু। হয়, ইফালে মানে কি আমি হেৰি কৰা নাই, কিন্তু সেইখিনি আমাৰে মাটি। ইফালে এই পথাৰখিনি যে সেইখিনি আমাৰে মাটি। আপোনালোকে ত্ৰিপুৰা মণিপুৰ চবৰে বাঁহ আনি যেতিয়া ৰুই দিলে যেতিয়া হৈছে, আমাৰ বৰ ঘৰতো হৈ যাব। হ'ব খালি বস্তুটো কি বাঁহে বেছি পানী পাব নালাগে। পানী বেছি পাব নালাগে ন? বাগানৰ কিন্তু এটা কথা আকৌ, সেই গুটি বাঁহৰে ফুল। কিন্তু এতিয়া ড্ৰাই হৈ গৈছে, শুকাই গৈছে। কথা কচোন, বাঁহ কিমান দিনৰ মূৰত ফুলিব পাৰে? কিমান দিন হ'লে বছৰ হ'ব ন? মানে প্ৰায় এতিয়া মানে কথা এটা কৈছে, এইখিনি 5 বছৰ। এই বাঁহখিনিতেতো মানে আৰু 20-25 বছৰ ফুলাৰ কোনো হেৰি নাথাকে। আৰু এটা কথা আছে, বাঁহজোপাৰ গুৰিত যদি আপুনি অধিক পৰিমাণে আপুনি খাদ্য নিদিয়ে, নাপায়, সেই বাঁহজোপা ফুলিবই। ইয়াত আপোনালোকে মানে সাৰ হিচাপে কি দিয়ে? সাৰ হিচাপে নাই, ইয়াত মানে কি আৰু এটা এই আমি যিখিনি পাত যে সেইখিনি আপুনি চপাই লগাই দি দিয়ে। কিন্তু ইয়াতকৈ বেছিও দিব নোৱাৰে আপুনি। এতিয়া ধৰক ইয়াত যে যিখিনি ডাঙৰ ডাঙৰ বাকলি এইবিলাক যে হৈছে, সেইখিনি যদি ইয়াত দি দিয়ে, ইয়াত উই হ'ব। উই হোৱাৰ লগে লগে এই গোটেইখিনি খাই পেলাব। সেইটো কাৰণে কাটি কৰি থাকিব। সেইকাৰণে মানে চাফ চিকুণ। আৰু আমাৰ গাঁৱলীয়া অঞ্চলত বাঁহবিলাক নবহাৰ কাৰণ হ'ল কি, আমাৰ বাঁহৰ এইবোৰ কেতিয়াও নাকাটে। সেইবিলাক মানে আপোনাৰ কাটি দিলে ভাল এইবিলাক ন? এইখিনি কাটি নিদিয়াৰ কাৰণে কি হয়, পুলিটো যেতিয়া উঠি আহে যে এই ঠেলা ঠেলি কৰোঁতে হয় আগটো ভাগি যাব, নহ'লে বেকা বিকি হ'ব। কিন্তু এইখিনি চফা হোৱাৰ কাৰণে এই যে চিধা ক'তো নালাগে।
নাই এজোপা বাঁহৰটো আপোনাৰ বয়স থাকিব বয়স মিনিমাম আপুনি 50 বছৰ ধৰক 50 বছৰ আমি বাঁহ হিচাপমতে আমিতো 5 বছৰ নহয় কাটি লৈ আহোঁ অঁ কিন্তু বাঁহ একচুৱেলি পুৰত বাঁহ মানে বাঁহৰ আপুনি কালাৰ একচুৱেলি সাধাৰণতে আমাৰ কি হয় বাঁহ আপুনি এটা বাঁহ লগাবলৈ হ'লে সাধাৰণতে যদি ঘৰৰ কামত ব্যৱহাৰ কৰে 3 বছৰ পাৰ হ'ব দিব লাগে আচ্ছা 3 বছৰ পাৰ হ'লে সি মেচিউৰিটি হয় আমাৰ তেনেকুৱা টাইমতে কাটে বাঁহ তাৰ আগতে যদি আপুনি হেৰি কৰে মানে কি হয় তাত এটা সেই গুণ লাগে আৰু মেইনলি আপোনাৰ ঘৰত যেতিয়া ব্যৱহাৰ কৰিবলগীয়া হয় বাঁহ কি কৰিবলে তাক আপোনাৰ ধৰক বেৰৰ চাইজ যিটো কিমান ফিট সেই ফিটত আপুনি বাঁহটো কাটিলে কাটি পেলাই ফালিলে ফালি পেলাই যদি পুখুৰী আছে তাত পেলাই সেইটো কথা পেলাই দিয়ক পেলাই দি আপুনি 15-20 দিন তাত থওক তাৰপিছত উঠাই পেলাই ৰ'দত দিয়ক সেই বেৰ লগাওক আপুনি 50 বছৰ আপুনি তাত হাত দিব নালাগে বেৰ বনাবলৈ কোনটো বাঁহ ভাল বেৰ বনাবলৈ এই দলৈ বাঁহ নদীটো পেলাই ন চবতকে সৰু বাঁহ এজোপা নামটো কি হয় টেকনিকেল নাম হ'ল লিথাছেনি পচিফ্লোৰা আচ্ছা নৰ্থ ইষ্টৰ সবচে সৰু বাঁহ নৰ্থ ইষ্টৰ চবতকে সৰু বাঁহ মানে ইয়াতকৈ সৰু বাঁহ থাকিব পাৰে নে আছে বুলি আপুনি জানে অন্যত থাকিব পাৰে কিন্তু আমাৰ নৰ্থ ইষ্টত এইটো ইনে দেখিলে মানে মানুহে মানে কিবা হেৰি বুলি ভাবিব ঘাঁহ বুলি ভাবিব মানে এই লতা জাতীয় বস্তু গম পাইছো মানে এনে সেইবিলাক ঘাঁহ বুলি ভাবিব মানে ঘৰত যোনটো ঘাঁহ থাকে ধৰ বাঁহটো ঘাঁহতে পৰে ঘাঁহতে পৰে দিনত পৰে তাত গুটি লাগিব সেই গুটিটো কালেক্ট কৰি তাৰ লগত কিবা মেডিচিন ইউজ কৰি লিপষ্টিক প্লান্ট লিপষ্টিক এইজোপা ন লিপষ্টিক প্লান্ট কোনটো পাৰ্টৰ পৰা বনাই ইয়াৰ গুটি সৰু সৰু গুটি লাগে সেই গুটিখিনি কালেক্ট কৰি কালাৰটো কেনেকুৱা হ'ব কালাৰটো আপোনাৰ মানে আপুনি বেলেগকে এড কৰিব লাগিব কালাৰটো তাত বেলেগ কালাৰ কাৰণে মেইন মেটেৰিয়েলটো মানে ইয়াৰ পৰা যাব মেইন মেটেৰিয়েলটো অ'কে নামটো সেইটো নেকি নামটো সেইটো নেকি লিপষ্টিক প্লান্ট বুলিয়ে জানো কিন্তু অসমীয়া নামটো এতিয়া এইটো অসমত নাপায় নেকি পায় পাহাৰ পায় লিপষ্টিক প্লান্ট গৈ আছে আমি এনেকে গৈ আৰু এয়া অৱশেষত অৰ্কিড পাৰ্কৰ এটা মুখ্য আকৰ্ষণ হুঁচৰিৰ এটা ক্লিপ